সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট, কিয়নো আজি আপোনালোকক মই জনাব গৈ আছোঁ যি PM কিষাণৰ 20 নম্বৰ কিস্তি আপোনালোকে কেতিয়া লাভ কৰিব আৰু যদি এতিয়ালৈ আপোনালোকে লাভ কৰা নাই কিয় লাভ কৰা নাই সেইখিনি কৈ আছোঁ, আৰু যদি আপোনালোকে লাভ কৰিছে কেতিয়া লাভ কৰিছে সেইখিনি আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব। আৰু এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে সকলোখিনি কথা গম পাব যে 20 নম্বৰ কিস্তি আপোনালোকে কিয় এতিয়ালৈ আপোনালোকৰ হাতত পইচাটো আহি পোৱাহি নাই। ঠিক আছে, ভিডিঅ'টো শেষলৈ চাওক, ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে PM কিষাণৰ এজন বেনিফিচিয়াৰী তেনেহ'লে আপোনালোকে কিন্তু দুটা কাম একেবাৰে কৰি থৈ দিয়ক, আৰু সেই দুটা কাম কৰিলেহে কিন্তু আপোনালোকে টকাটো পাব। মই আগৰ ভিডিঅ'ত বহুতকেইটা ভিডিঅ' বনাইছোঁ, যিকেইটা নেকি আপোনালোকক কি কাম কৰিব লাগে বা কেনেধৰণে আপোনালোকে এই এপ্লিকেশ্যন অৰ্থাৎ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো উলিয়াব পাৰিব, সকলোখিনি মই বিৱৰণ দি থৈ দিছোঁ। সেইকেইটা ভিডিঅ' যদি চোৱা নাই আপোনালোকে সেইকেইটা ভিডিঅ' চাই ল'ব। ঠিক আছে, পোনপ্ৰথমতে আহোঁ যে এটা মেইন ইম্পৰ্টেণ্ট কাম হৈছে, সেইটো হৈছে eKYC। ঠিক আছে, eKYCত গৈ কেনে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব, তাত pmkishan.gov.in এই ৱেবছাইটটোত গৈ কিনে আপোনালোকে যি eKYC আছে তাতে আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো দি কিনে আপোনালোকে eKYCটো কৰি থৈ দিব। আৰু যদি eKYCটো নকৰে বা eKYC আপোনাৰ হোৱা নাই তেনেহ'লে কিন্তু পইচাটো নাপাব। এতিয়া আহোঁ ছেকেণ্ড টু মষ্ট ইম্পৰ্টেণ্ট কথালৈ, যোনটো নেকি আপোনালোকক মেইন ইম্পৰ্টেণ্ট হয়। সেই বস্তুটো আপোনালোকে চালেহে বা সেই বস্তুটো জানিলেহে কিন্তু আপোনালোকে সকলো আপোনালোকে গম পাব। ঠিক আছে, তাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে ইয়াতে গুগল চাৰ্চ কৰিব। ঠিক আছে, গুগলত গৈ আপোনালোকে ইয়াতে টাইপ কৰিব PFMS। ঠিক আছে, PFMS বুলি চাৰ্চ কৰিলে আপোনালোকে যিটো তলত স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে পোনপ্ৰথমে এটা লিংক দেখাব pfms.nic.in। আপোনালোকে এই ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, এই লিংকটোত যেতিয়া ক্লিক কৰিব এটা নতুন পেজ খোল খাব, আৰু এই পেজটোত আপোনালোকে যোৱাৰ পিছত এটা কাম কৰি ল'ব। ইয়াতে মই আগতেও দেখাইছোঁ, এই তিনিটা ফটোত ক্লিক কৰি কিনে আপোনালোকে যিটো ডেস্কটপ চাইট কৰি ল'ব, কাৰণ ডেস্কটপ চাইট কৰিলে আপোনালোকৰ সম্পূৰ্ণ পেজটো দেখা পাব, আৰু যিখিনি বস্তু ওলাই নেকি গোটেইখিনি আপোনালোকে পঢ়ি চাব পাৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে এটা বস্তু দেখিছে, এতিয়া তিনিডাল চিন দেখিছে, তিনিডাল চিনত আপোনালোকে ক্লিক কৰি দিব। আৰু যেতিয়া ক্লিক কৰিব ইয়াতে এখন পপআপ ফুল খাই আহিব। এই পপআপ ফোনত আপোনালোকে বহুত ধৰণৰ ইম্পৰ্টেণ্ট বস্তু আছে যি নেকি আপোনালোকে কৰিব লাগিব। ইয়াতে দেখিছে আপোনালোকে পে'মেণ্ট ষ্টেটাছ দেখিছে, পে'মেণ্ট ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব। আৰু যেতিয়া পে'মেণ্ট ষ্টেটাছত ক্লিক কৰিব ইয়াতে আৰু এটা পপআপ ফুল খাব, ইয়াতে বহুতখিনি অপশ্যন আছে। ইয়াতে আপোনালোকে ক্লিক কৰিব DBT ষ্টেটাছ ট্ৰেকাৰ। ঠিক আছে, DBT ষ্টেটাছ ট্ৰেকাৰত আপোনালোকে ক্লিক কৰি দিব। আৰু যেতিয়া এইটোত ক্লিক কৰিব এটা নতুন পেজ খোল খাব, আৰু নতুন পেজটোত এইখিনি আপোনালোকে ফিল আপ কৰি দিব লাগিব, যিটো ফিল আপ কৰিলে নেকি আপোনালোকে গোটেইখিনি তথ্য আপোনালোকৰ আগত আহি যাব। ঠিক আছে, পোনপ্ৰথমে আপোনালোকে যিটো দেখিছে কেটেগৰীত আপোনালোকে চিলেক্ট অপশ্যন দেখিছে, চিলেক্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যিহৰ কাৰণে চাব বিচাৰে, অৰ্থাৎ মই আপোনালোকক চাব গৈ আছোঁ আপোনালোকৰ PM কিষাণ। ঠিক আছে, PM কিষাণ আপোনালোকে ইয়াতে চাৰ্চ কৰিব। ঠিক আছে, ইয়াতে চাই ল'ব PM কিষাণ দেখিছে, PM কিষাণত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰিব ইয়াতে চাওক DBT ষ্টেটাছ, ইয়াতে দুটা অপশ্যন দেখা পাইছে, এটা হৈছে বেনিফিচিয়াৰী ভেলিডেশ্যন আৰু এটা হৈছে পে'মেণ্ট। আপোনালোকে পে'মেণ্টত ক্লিক কৰা থাকিব, পে'মেণ্টতে ক্লিক কৰি থৈ দিব। ঠিক আছে, আৰু তাৰপিছত দেখিছে এণ্টাৰ এপ্লিকেশ্যন ID আৰু দেখিছে নাইবা আপোনাৰ এণ্টাৰ বেনিফিচিয়াৰী কোড। ঠিক আছে, এতিয়া আপোনাৰ দুটা বস্তু লাগিব। যদি আপোনালোকৰ দুটা বস্তুৰ ভিতৰত এটা বস্তু লাগিব, এটা হৈছে আপোনালোকৰ এপ্লিকেশ্যন ID নহ'লে বেনিফিচিয়াৰী কোড। আপোনাৰ যিহেতু বেনিফিচিয়াৰী কোড নাই, আপুনি কি কৰিব, যিটো নেকি আপোনালোকৰ এপ্লিকেশ্যন ID অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন ID যাক কোৱা হয়, ৰেজিষ্ট্ৰেশ্যন IDটো আপোনালোকে এই PM কিষাণৰ যি ৱেবছাইটত গৈ কিনে মই আপোনালোকক দেখাইছিলোঁ যে কেনেধৰণে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন IDটো উলিয়াব পাৰিব, তাত গৈ কিনে আপোনালোকে তাৰ পৰা সেই এপ্লিকেশ্যন IDটো উলিয়াই লৈ কিনে ইয়াতে কি কৰিব, ইয়াতে পেষ্ট কৰি দিব। ঠিক আছে, কি কৰিব, ইয়াতে আপোনালোকে পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পিছত আপোনালোকে একো কৰিব নালাগে, যিটো নেকি কেপচা কোড দেখিছে, ইয়াতে কেপচা কোডটো দেখিছে, কেপচা কোডটো ইয়াতে ভৰাই দিব। ভৰাই দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে চাৰ্চ অপশ্যন দেখিছে, চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। ঠিক আছে, আৰু চাৰ্চ অপশ্যনত যেতিয়া ক্লিক কৰিব অলপ সময় ৱেইট কৰিব, কাৰণ এই পেজটো অলপ সময় লাগে, সেই পেজটো অহালৈ অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ কিন্তু সম্পূৰ্ণৰূপে পেজটো আহি যাব যে আপোনালোকৰ কি হৈছে কি নাই হয়। এতিয়া আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাওক পে'মেণ্ট ডিটেইলছ। ঠিক আছে, ইয়াতে দেখিছে পে'মেণ্ট ডিটেইলছত কিন্তু আপোনালোকৰ এপ্লিকেশ্যন IDটো, আপোনালোকৰ নাম, আপোনালোকৰ বেনিফিচিয়াৰী কোডটো কিন্তু আপোনালোকে ইয়াতে পাই যাব, এজেঞ্চি কোড, ধুনীয়াকৈ আপোনালোক সঠিকভাৱে সকলো তথ্য আপোনালোকে ইয়াতে পাই যাব। পাই যোৱাৰ পিছত আপোনালোকে এটা অপশ্যন দেখা পাব, ইয়াতে চাওক, ইয়াতে এমাউণ্টটো দেখা পাব যে আপোনালোকে কেইহাজাৰ টকা এবাৰ পাব বা আপোনালোকৰ তালৈ চৰকাৰে পঠিয়াইছে, 2000 টকা পঠিয়াইছে, ইয়াতে দেখা পাইছে। আৰু ৰিকুৱেষ্ট ডেট, ঠিক আছে, ৰিকুৱেষ্ট ডেট কেতিয়া পঠিয়াইছে আপোনালোকে চাওক, 11 জুন 2025, অৰ্থাৎ 11 জুন তাৰিখে কি কৈছে, এই পইচাটো ইতিমধ্যে পঠাই দিয়া গৈছে। ঠিক আছে, চৰকাৰৰ তৰফৰ পৰা 11 তাৰিখে কি কৈছে, পঠাই দিয়া গৈছে, মোৰ এই একাউণ্টত আপোনাৰ আহি গৈছে। ঠিক আছে, ইয়াতে দেখিছে 12 জুন তাৰিখে কি হৈছে, 12 জুন তাৰিখে কিন্তু মোৰ ইয়াতে সোমাই গৈছে। আৰু ইয়াতে এপ্ৰুভ বাই এজেঞ্চি দেখিছে, এজেঞ্চিয়ে এপ্ৰুভ কৰি দিছে। কিন্তু ইয়াতে চাওক চেংচন ষ্টেটাছটো দেখিছে, পেণ্ডিং ফৰ চেংচন
ক্ৰিয়েশ্যন দেখাইছে ঠিক আছে আৰু ইয়াতে কিন্তু আপোনালোকে চাওক ফাইল ষ্টেটাছটো চাওক বেংক ৰিচিভ 12 জুন তাৰিখে কিন্তু বেংকেও ৰিচিভ কৰিছে ঠিক আছে আপোনাৰ যে পইচাটো যে পঠালে ঠিক আছে চৰকাৰৰ তৰফৰ পৰা কিন্তু 2000 কৈ টকা সকলোৰে একাউণ্টৰ কাৰণে পঠিয়াই দিয়া হৈছে ইতিমধ্যে যদি আপোনালোকৰ সেই তথ্যখিনি সঠিকভাৱে আছে তেনেহ'লে কিন্তু পাব যদি আপোনাৰ সেই তথ্যখিনি অৰ্থাৎ আপোনালোকৰ ডিবিটি ষ্টেটাছ সঠিকভাৱে থাকিব লাগিব আপোনালোকৰ তাৰপিছত আপোনালোকৰ মই দেখালোঁ আপোনালোক কি তথ্য আপোনালোকৰ ভালদৰে থাকিব লাগিব যদি সকলোকেইটা আপোনালোকৰ শুদ্ধকৈ আছে তেনেহ'লে কিন্তু আপোনালোকে KYC হওক এইকেইটা যদি শুদ্ধকৈ আছে তেনেহ'লে কিন্তু সেই পইচাটো আপোনালোকৰ ইতিমধ্যে বেংকলৈ পঠিয়াই দিছে কিন্তু বেংকে এতিয়ালৈ আপোনালোকক এপ্ৰুভ কৰি দিয়া হোৱা নাই ঠিক আছে আৰু ইয়াতে দেখিছে পে'মেণ্ট পেণ্ডিং এট বেংক ঠিক আছে পে'মেণ্টটো কি কৰিছে পেণ্ডিং কৰি ৰাখিছে বেংকে ঠিক আছে নেকি ভাৰত চৰকাৰে যেতিয়া নেকি কৈ দিব যে অহা তাৰিখে বা অহা ইমান তাৰিখে আমাৰ এই পইচাটো দিয়া হ'ব বুলি যেতিয়া প্ৰেছ মিট পাতি কেনে কৈ দিব যে অমুক তাৰিখে আমি এই পইচাটো দিম তেতিয়াহে কিন্তু বেংকে আপোনালোকৰ সেই পইচাটো আপোনালোকৰ একাউণ্টত দি দিব আৰু তেতিয়াহে কিন্তু সেই পইচাটো আপোনালোকে উলিয়াব পাৰিব উইথড্ৰ কৰিব পাৰিব ঠিক আছে কিন্তু এতিয়ালৈ কিন্তু বেংকলৈ কিন্তু ইতিমধ্যে কিন্তু পইচাটো সকলো যোন বেনিফিচিয়াৰী আছে সকলোৰ তালে সেই পইচাটো কিন্তু ইতিমধ্যে আহি গৈছে কিন্তু বেংকে কি কৰিছে পেণ্ডিং কৰি ৰাখিছে যাতে যেতিয়ালৈকে তাৰ পৰা নটিচ নাহে অৰ্থাৎ ইমান তাৰিখে দি দিব বুলি নটিচটো যেতিয়ালৈকে নাহে তেতিয়ালৈ কিন্তু আপোনালোকৰ সেই পইচাটো পেণ্ডিঙত থাকিব আৰু যেতিয়া নেকি আপোনালোকক কৈ দিব যে অমুক তাৰিখে ইমান নম্বৰ 20 নম্বৰ কিস্তিটো দিয়া হ'ব তেতিয়াই কিন্তু আপোনালোকৰ ধাৰকে কি হ'ব পইচাটো সোমাই যাব আৰু আজিৰ আপোনালোকৰ তথ্যখিনি দেখালোঁ যে সঁচা নে মিছা সকলোখিনি তথ্য দেখালোঁ আৰু এই ভিডিঅ'টো যদি চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ৰেজিষ্ট্ৰেশ্যন ID চাই কেনে যাতে ধুনীয়াকৈ তথ্যখিনি ল'ব পাৰে যে তেখেতলোকৰ পইচাটো আহিছে নে নাই ঠিক আছে